নমস্কাৰ, মই বৰ্ণালী আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজি মই পাঠ কৰিব লৈছোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ চুটিগল্প শৃংখলৰ দ্বিতীয় ভাগ। আহকচোন শুনো। টোপনি যাবলৈ চেষ্টা কৰোঁতেই তাইৰ কাণত দয়াৰাম বুঢ়াৰ ঘৰৰ পৰা অহা গুণগুণনিৰ শব্দ সোমালহি। বুঢ়াই এতিয়াও পাৰকেইটা কথাকে পাতি আছে নেকি? বুঢ়ীৰ বাহিৰে বুঢ়াৰ ঘৰত আৰু কোনোবা আছে নেকি? এবাৰ চোতাললৈ ওলাই গৈ সিহঁতে কিহৰ কথা পাতিছে মনে মনে শুনি আহিব নেকি? কিন্তু অলপ পাছতে বুঢ়াৰ ঘৰ নিস্তব্ধ হ'ল। তাৰ কিমান সময়ৰ পাছত অম্বিকাই ঠিক আন্দাজ কৰিব নোৱাৰিলে। সিটো কোঠালিত প্ৰথমতে খৰক খৰককৈ আৰু অলপ পাছতে ঘটৰকৈ এটা শব্দ হ'ল। একেচাবেই বিচনাৰ পৰা উঠি অম্বিকাই চাকিটো হাতত লৈ সিটো কোঠালিলৈ লৰ মাৰিলে। তাই কেৱল চকামকাকৈ দেখিলে বেৰৰ ওপৰৰ এটা সুৰুঙাইদি পাৰ হৈ গৈছে এটা কিচকিচকৈ ক'লা হেপা। পাৰকেইটা ঢাকি থোৱা পাচিটোৰ ফালে চাই তাই দেখিলে ইতিমধ্যে হেপাটোৱে পটাগুটিটো পেলাইছিলেই। এইবাৰ অম্বিকাই কাঠৰ চকীখনো পাচিটোৰ ওপৰত জাপি দিলে। গোটেই ৰাতিটোত অম্বিকাৰ বহুবাৰ টোপনি ভাগিল। খিৰিক খাৰাক খুটুক খাটাক শব্দই তাইক আমনি কৰি থাকিল। অইনদিনা শিয়ালবোৰে হোৱা দিয়ে বাঢ়নিডৰাৰ মাজত, আজি দুটামান যেন একেবাৰে পিৰালি পালেহি। সিহঁতৰ কণ্ঠৰ তীক্ষ্ণ শব্দত ডাঙৰ ল'ৰাটোৰ টোপনি ভাগিল। সি চকু নেমেলাকৈয়ে অস্পষ্ট মাতেৰে সুধিলে, শিয়ালবিলাক ইমান ওচৰলৈ কিয় আহিছে মা? জানো, পাৰ খাবলৈ আহিছে, আৰু কিটো কৰিবলৈ আহিব? অম্বিকাই বিৰক্তিৰে ক'লে। খালেই ভাল পাওঁ, আমাক খাবলৈ নিদিলি নহয় বুলি কৈ ল'ৰাটোৱে বাগৰ সলালে আৰু তাৰ আকৌ টোপনি গ'ল। এটা দীঘল উশাহৰ বতাহখিনি অম্বিকাই অলপ সময় বুকুৰ ভিতৰত ধৰি ৰাখিলে। তাৰ পাছত তাইও নিঃশব্দে এটা বাগৰ সলালে। ৰাতিটোৰ বাকী থকা সময়খিনিত তাইৰ টোপনি অহাৰ কোনো সম্ভাৱনা তাই নেদেখিলে। নোৱাৰি, তথাপি নোৱাৰি। পাৰকেইটা পুহি ৰাখিবও নোৱাৰি। উটেক, হেপা, শিয়াল কাকো খাবলৈও দিব নোৱাৰি। মানুহে খোৱা বস্তুকে খাই জীয়াই থকা আৰু কোনো প্ৰাণীকে তাই পুহিব নোৱাৰে। আৰু মাংসখিনি খাই পাৰকেইটা অপব্যয় কৰাৰ নিচিনা কাম কৰিবলৈ তাইৰ শক্তি নাই। কি কৈছিল সি? বহুদিন মাংস তৰকাৰী খোৱা নাই। বহুদিন মানে খাইছিলনো কেতিয়া? বাপেক থাকোঁতে? সেইবিলাক কথা ইমান দিন মনত ৰাখিব নেপায় বাপু। পাৰকেইটা আকাশৰ পৰা মাটিলৈ নামি অহাৰ পাছমুহূৰ্ততে অম্বিকাৰ মনলৈ চাটকৈ এটা চিন্তা আহিছিল। অন্ততঃ কেইটামান টকা জগন্নাথৰ ঘৈণীয়েকে আৰু 3 সেৰমান চাউল দিব। চাউলখিনিৰ লগতে এইকেইটা টকা অন্ততঃ 2 দিনৰ ভাত, মাহটোৰ তেল নিমখ। ল'ৰা ছোৱালীকেইটাৰ উৎপাতত দিনটোৰ ভিতৰত সেই চিন্তাটোৱে তাইৰ মনৰ ভিতৰত কেইবাবাৰো লুটিবাগৰ মাৰিছিল। বেচিব? নেবেচে নহ'লে। এটা ৰান্ধিব নেকি? ল'ৰা দুটাই বৰ আশা কৰিছে। নে এইকেইটা উৰাই দিব? দয়াৰাম বুঢ়াই বা কি কাণ্ডখন কৰে? কিন্তু শেষ ৰাতি তাই সকলো উৰণীয়া কথা বাদ দিলে। টকাকেইটাহে আচল কথা। ৰাতিপুৱা অম্বিকাই ডাঙৰ ল'ৰাটোক ক'লে কুমলীয়া বাঁহ এটা কাটি আনিবলৈ। সি আনিলে। অম্বিকাই সুধিলে, কাঠি চাচি খাং এটা সাজিব পাৰিবি? চালিখনৰ তলৰ পৰা দয়াৰাম বুঢ়াই মাত লগালে, ইমান ডেমাকি নেদেখুৱাবি অ' অম্বিকা। সি কাঠি চাচি খাং সজা মানুহ। মোক খাংটো সাজি দিবলৈ ক'লে তোৰ মুখখন চোৱা হয় নেকি? চাওঁ। ঐ, বাঁহডাল লৈ আহ। যা, ভিতৰৰ পৰা দীঘল নালৰ কটাৰীখন আনগৈ। পাৰনো কেইটা অ'? ল'ৰাটোৱে কওঁ নকওঁকৈ উফুন্দা মুখেৰে ক'লে, 4টা। এটা খাঙৰ সলনি বুঢ়াই 2টা সৰু সৰু খাং সাজি দিলে। কামটো কৰি থাকোঁতে তেওঁ অকলে অকলে 4টা পাৰ একেটা মানুহে নিলেতো ভালেই। পাছে কোনোবাই যদি 2টা পাৰ কিনে, সি যদি পাৰ 2টা নিবলৈ খাংটো বিচাৰে, তেনেহ'লেতো তই মস্কিলত পৰিবি। বিক্ৰী নোহোৱালৈকে সেইখিনি সময় বাকী 2টা পাৰ ক'ত থবি? ইত্যাদি কথাবোৰ কৈ থাকিল। অম্বিকাই পাৰ 4টা খাং 2টাত 2টা দুটাকৈ ভৰালে আৰু বেলি ঘৰৰ মুধৰ পৰা নামি যোৱাৰ পাছত 2 মাইল দূৰৰ চহৰৰ কাষৰ বজাৰখনলৈ বুলি খাং 2টা লৈ খোজ ল'লে। যাবৰ সময়ত সৰু ল'ৰা ছোৱালী হালে চিঞৰি চিঞৰি কান্দিলে।
ডাঙৰ ল'ৰাটো একো মাত বোল নকৰাকৈ ঘৰৰ পৰা মাকৰ আগে আগে উভোতা ফালে ওলাই গ'ল। মাজুহালে পিৰালিত বহি একো কথালৈ মন নকৰাৰ ভাও জুৰি আছিল। কান্দি থকা সৰুহালক কোলাই বুকুচাই লৈ ফুচুলাব নোৱাৰনে বুলি অম্বিকাই মাজুহালক দবিয়াব খুজিছিল। কিন্তু একো নোকোৱাকৈ তাই পদূলিটো পাৰ হৈ গুচি গ'ল। সিহঁত এটাইকেইটাৰে মনবোৰ বেয়া হৈ আছে। দবিওৱা হুকিওৱাখন নকৰাই ভাল। একান্ত মনেৰে খোজকাঢ়ি অম্বিকা 1.5 মাইলমান গৈছে। বহল ৰাস্তা পোৱাৰ পাছত দূৰৰ বজাৰখন তাইৰ চকুত পৰিছে। এনেতে সন্মুখত ভমককৈ ওলালহি এইটো কালিদাস, বৰশীত লগা ধুৰা সাপ। পাৰকেইটাই কালিৰে পৰা এই অলপ আগতে পদূলি এৰি অহালৈকে তাইক যিমান কথা কোৱাইছে সেয়ে আঁতিছে। গতিকে কালিদাসৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অম্বিকাৰ লগে লগে সৎ নগ'ল। তাতে আকৌ কালিদাসৰ প্ৰশ্ন। অলপ দূৰ আগবাঢ়ি কালিদাসে বিচিত্ৰ ধৰণৰ হাঁহি এটা মাৰিলে। তাৰ পাছত ক'লে, জানো দে, তই নক'লেও মই জানো। এয়া কালি মিটিঙত উৰাই দিয়া পাৰা নহয়। অম্বিকাই ডিঙি বেকা কৰি চকু দুটা বহলকৈ মেলি কালিদাসৰ ফালে চালে। কালিদাসে কৈ গ'ল, মই কালি বুঢ়াৰ তালৈ গৈছিলোঁ নহয়, তহঁত তেতিয়া শুলিয়েই হ'ব পায়। তেতিয়া বুঢ়ায়ে ক'লে পাৰকেইটাৰ কথা। ক'লে, তাইতো পাৰকেইটা বেচিবহে। পিছে বজাৰলৈ নিওঁতে গাঁৱৰ কোনোবা চকু চৰহাই আকৌ মিটিঙৰ পাৰ বুলি তাইক দিগদাৰ কৰিব পাৰে। সেইকাৰণে তই ঘটনাটোত চকু ৰাখিবি। পাৰিলে বজাৰলৈকে তয়ো যাবি। তাতে গাঁৱৰ মানুহ পিনপিনাই ফুৰে। কোনোবাই কিবা উলিয়ালে তই বুদ্ধি এটা কৰি কথাটো শুনাব পাৰিবি। মই বুঢ়াৰ কথাত বুলি শলাগি আহিলোঁ। কিন্তু আজি বজাৰলৈ আহিম নে নাহিম সেইটো গুণাগথা কৰি কৰি অইন এটা কামতহে এইফালে আহি আছিলোঁ। পিছে তোক লগ পালোঁ যেতিয়া, ব'ল আহোঁগৈ। অম্বিকাই সন্মুখলৈ চাই খোজকাঢ়িবলৈ ধৰিলে। বিৰক্তি আৰু খঙত তাইৰ কঁপালৰ গাঁঠিটো থূপ খালে। পাছত কালিদাসে সুধিলে, তই দেখোন কথাই নকৱ। বুঢ়াৰনো তোক ইমানবোৰ কথা ক'বৰ কিটো হৈছিল? তাই গেজেৰা মাৰি সুধিলে, তই আকৌ বুঢ়াৰ ওপৰত খংটো দেখুৱাইছ কিয়? তোৰ ভালৰ কাৰণেহে সি কথাখিনি ক'লে। মোৰ ভালৰ কাৰণে। অম্বিকাই ভিতৰি ভিতৰি গুজৰিলে। তাইৰ খোজৰ ভংগীত এইবাৰ আৰু বিৰক্তি ফুটি উঠিল। কালিদাসে ক'লে, বুঢ়াই যি কৈছে ভালেই কৈছে। তই যদি মই অহা কাৰণে বেয়া পাইছ তাকে ক, মই উভতি যাওঁগৈ। ইয়াৰ উত্তৰত অম্বিকাই একো নক'লে। লগে লগে কালিদাসক উভতি যাবলৈ ক'বলৈ তাইৰ ভয়ো লাগিল। পাৰকেইটাক লৈ কিবা গণ্ডগোল হ'বওতো পাৰে। তাৰ উপৰিও কি কাৰণে বুঢ়াটোৱে কালিদাসক বাৰে বাৰে তাইৰ গাত জাপি দিয়ে সেইটো চিন্তাই তাইক জুমুৰি দি ধৰিলে। কালিদাস সিহঁতৰ গাঁৱৰে মানুহ। তাইৰ গিৰিয়েক নীলকান্তৰ একে বয়সৰ মানুহ। নীলকান্ত আৰু সি একেটা মানুহৰে মাটি আদি লৈ খেতি কৰিছিল। সিহঁত দুটাৰ মনৰো মিল আছিল বুলি বিয়াৰ পাছত নীলকান্তই অম্বিকাক মাজে মাজে কৈছিল। কালিদাসৰ মুখতে হেনো নীলকান্তই পোনপ্ৰথমে অম্বিকাৰ চা চিনাকি পাইছিল। মাক বাপেক নোহোৱা ছোৱালী, মোমায়েকৰ ঘৰত কাম বন কৰি ডাঙৰ হৈছে। ককায়েক দুটাই তাইৰ খবৰ যিমানেই কম পায় সিমানেই ভাল পায় ইত্যাদি। কিবা কথাত ভাল লাগিল নীলকান্তই এদিন তাইক বিয়া কৰালে। বিয়া কৰোৱা মানে কি আৰু 15টামান মানুহক চাহ মিঠাই খুৱাই নীলকান্তই তাইক লৈ গ'ল। কিন্তু কিছুদিনৰ পাছতে সি নিজ ঘৰ এৰিবলগীয়াত পৰিল। অম্বিকাহঁতৰ গাঁওখন তাৰ বেছি ভাল লাগিল। দয়াৰাম বুঢ়াক নীলকান্তই মাটি অকণমানৰ কথা ক'বলৈহে পালে। লগে লগে বুঢ়াই চোতালৰ আগৰ মাটি, বাৰীৰ বাঁহ, খুটাৰ কাৰণে সোণাৰু গছ দুজোপা যি লাগে নীলকান্তক ল'বলৈ ক'লে। অলপ দিনৰ ভিতৰতে দয়াৰাম বুঢ়াৰ চোতালত ঘৰ উঠিল। সেই ঘৰত নীলকান্তহঁতৰ সংসাৰ বহিল। 5টা ল'ৰা ছোৱালীৰে সেই সংসাৰ পূৰ হ'ল। তাৰ পাছত এদিন নীলকান্ত মৰিল আৰু সংসাৰখন অম্বিকাৰ কাৰণে উদং হৈ গ'ল। অম্বিকাহঁতৰ বিয়াৰ আগতে কালিদাসৰ কিবা টান বেমাৰ হৈছিল। বেমাৰ ভাল হোৱাৰ পাছতো মানুহবোৰে হেনো কোৱাকুই কৰিছিল তাৰ বোলে কিবা মগজৰ দোষ থাকি গ'ল। নীলকান্তৰ মতে তাৰ মগজৰ দোষ একো নাই। ককায়েকটোৱে সম্পত্তিৰ লোভত তাৰ এইবোৰ কথা উলিয়াই এটা ষড়যন্ত্ৰ কৰিছে। কিছুদিনৰ পাছত কি মন গ'ল সিহে জানে। কালিদাস গাঁও এৰি গুচি গ'ল। এবাৰ খবৰ আহিল বহুত দূৰৰ কোনোবা এখন ঠাইত সি বোলে কাঁহ পিতলৰ ব্যৱসায় কৰি বহুত পইচা কৰিছে। এসময়ত তালৈ খবৰ দিয়া হ'ল তাৰ ককায়েকৰ সংসাৰ সম্পূৰ্ণ উচন হ'ল। ঘৰৰ ভেটিটো ৰাখিবলৈ সি আহিব লাগে। কালিদাস তেতিয়া নাহিল। 3 বছৰমানৰ আগতে সি গাঁও ওলাইছেহি। লগত কোনো নাই। বিয়া বাৰু কৰাবলৈ সি বোলে সময়েই নাপালে। সি সময় পালে কেৱল টকা আৰ্জিবলৈ, আৰু লগত আনিছেও হেনো এটোপোলা টকা।
দয়াৰাম বুঢ়াৰ চোতালত বহি সি যোৱা 12 বছৰৰ তাৰ নানান বীৰত্বৰ কথা কৈ হাত ভৰি জোকাৰি থাকে। এদিন মনটো মুকলি লাগি থাকোঁতে অম্বিকাই হঠাতে তাক সুধিলে, তই যে ইমানটো বীৰ, ছোৱালী এজনী আনিব নোৱাৰিলি কিয়? ছোৱালী আনিবলৈ হ'বলৈ বীৰ হ'ব লাগে। কালিদাস যেন বৰ আচৰিত হ'ল। শুনিছ দেদাই তাইৰ কথা? ঘৰত থকা মানুহেহে ছোৱালী আনে, বীৰবোৰে দিহিঙে দিপাঙে ঘূৰি নানা ধৰণৰ যুদ্ধ বিগ্ৰহ কৰি ফুৰে, নহয়নে দেদাই? এতিয়া হ'বলৈ বীৰ ঘৰ সোমাইছেহি, অম্বিকাই হাঁহি হাঁহি সুধিলে। কিন্তু কিছুদিনৰ পাছত এদিন অম্বিকাৰ সেই হাঁহি মাৰ গ'ল। কালিদাসে সিহঁতৰ ঘৰতে বহি কথা পাতি আছিল। ল'ৰা ছোৱালীকেইটাই বিচনাত উঠি দবৰা দবৰি কৰি আছিল। চাকিটোৰ নম্ৰ পোহৰত অম্বিকাৰ মুখখন বৰ শান্ত আৰু কোমল কোমল যেন দেখা গৈছিল। তাই যেনেকুৱাই নহওক, মাটিৰে লিপা বেৰখনত পৰা তাইৰ ছাঁটো এজনী সুঠাম গাভৰুৰ ছাঁ যেন লাগিছিল। কালিদাসে অলপ সময় ছাঁটোলৈ চাই আছিল। তাৰ পাছত সি পাতল সুৰত হাঁহি হাঁহি কৈছিল, এটা কথা তই জাননে নাজানো অম্বিকা? আমাৰ মা এদিন মোৰ কাৰণে তোক চাবলৈ আহিছিল নহয়, তই গম পাইছিলি নে নাই?